তো গাইছ আমি এতিয়া পথাৰলৈ আহিছিলোঁ আৰু আমাৰ আজি ছাগলী বাৰ্থডে যাম বাৰু এতিয়া ঘৰলৈ গৈ আমি বজাৰ চাগৈ পাৰ্টি হ'ব আজি আমাৰ পাৰ্টনাৰৰ বাৰ্থডে আজি এতিয়া আৰু পথাৰলৈ আহিছিলোঁ কাম চাম কৰিছিলোঁ যাম আৰু এতিয়া ঘৰলৈ গৈ মেলি দেখাই আছোঁ চাই থাকক গাইছ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ঘৰলৈ গৈ আছোঁ বৰ্তমান এতিয়া বলক নহ'লে তো গাইছ আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু ৰাস্তা পাম আৰু এতিয়া আমাৰ ইয়াত ছাগলী খুৱাই দিওঁ ইয়াক মই আনিলোঁ আহিলোঁ আমাৰ পথাৰলৈ আজি বোলো তুমি কিবা এটা কৈ দিয়া চবতে খাবি তেনেহ'লে তো গাইছ এতিয়া আমি গৈ আছোঁ আমাৰ খানা খোৱা ডেষ্টিনেশ্যনলৈ আমাৰ ছাগলী বাৰ্থডে যদিও মই গৈ আছোঁ পথাৰ খানা খাবলৈ দেৰি হ'ল অলপ ইটো সিটো কাম চাম কৰোঁতে মেলিলে অলপ দেৰি হৈ গ'ল বোলো আমি গৈ আছোঁ আৰু চাই লওক কি হয় নহ'লে তো গাইছ আমাৰ ইয়াত ছাগলী খুৱাই দিওঁ গৈ আছে আগত মই পাছে পাছে পানী লৈ আগে আগে ব'ল আগত খাম ব'ল সেই তাত আমি য'ত খাম তাত খাম ব'ল এই নাখাওঁ ইয়াত এতিয়া পাইছোঁ নহয় ই বস্তু কঢ়িয়াব পৰা নাই বোলো এতিয়া ওচৰতে খানা খাই বোলে আমাৰ ছাগলী বুঢ়া হৈছেগৈ আৰু মানে ইয়াৰ কিমান বছৰ হ'ল নাজানো বাৰু সেইটো হ'ল চাগে 19-20 বছৰমান এইটো বুঢ়া মোতকৈ বহুত ডাঙৰ আমি গৈ আছোঁ এতিয়া চাই নহ'লে গাইছ চৌকা ৰেডি কৰি আছোঁ ভালকৈ আগতে খোৱা চৌকা আছিলে হ'লেও এতিয়া ভালকৈ কৰি দিছোঁ আৰু
বাকী আমাৰ ছাগলীটো একো কোৱাই নাই, সি গ'ল নাজানো ক'লৈ গ'ল। মোৰ লগত বেলেগ এটা লহাই আছে, ল'বলৈ বাৰু বাকী যা পায় খানা সিয়ে মানুহটো গুৰুত্ব নাই। এতিয়া এইবিলাক কৰিবলগীয়া হৈছে। এতিয়া বাজিলে 3টা, এতিয়া খানা কেতিয়া খাই কেতিয়া যাম নাই নাজানো, নিজে নাজানো আৰু এয়া চৌকাত খাঙিছোহে, কেতিয়া কি হয় ভাত বনাবই আছে, কিবা কৰি কি হয় নাজানো আজি। এক চাইড হওক কি কওঁ আজি। গাইছ এতিয়া আমাৰ খানা চৌকা খানি আছে, সেয়া খানি আছে, চৌকা। তো ভিউটো চাওক এবাৰ পাছপিনে, কি ধুনীয়া ভিউ। এইফালে পাইছে কি ধুনীয়া পথাৰৰ মাজত এখন চুমনি সৰুকে। তো গাইছ আমি মানে জুই ধৰা হ'ল বাৰু। এতিয়া খানা কিবা কিবি এনে কাম চাম কৰি আছোঁ, খৰি চৰি কাটিছোঁ। কি এই আৰু আমি এতিয়া 2টা আছোঁ বাৰু, আৰু বাকীকেইটা অহা নাই, আৰু 2টা আহিব, বেছি মানুহ নহয় বাৰু। 4টাই খাম আমি খানাটো বাৰু। কি এয়া খানা আমি কৰি আছোঁ গাইছ, আমি ভাত হেৰি কৰি আছোঁ। এয়া জুই জ্বলালোঁ আৰু এতিয়া ভাত বহাই দিছোঁ। প্ৰথমে ভাতকেইটা বনাই লওঁ, তাৰপিছত মাংস চাংস বনাই দিম আৰু। কি আমাৰ ইয়াক বোলে কোনোবাই ফোন কৰিছে, কি আৰু জুইকুৰা জ্বলালোঁ, ভাতটো বহাই দিছোঁ। এতিয়া বনাই মাংসটো বনাব লাগিব লাহেকৈ। এয়া আৰু আমাৰ ইয়াৰ খানা যোগাৰ চলিয়ে আছে আৰু। বাকীকেইটা অহা নাই, কেতিয়াহে নাজানো। এইকেইটা বোলে ক'লে কলেজলৈ গ'ল বোলে আজি, অহা নাই বোলে, আহিব বোলে। কাৰোবাক ফোন কৰি মাতি আছে। এয়া আৰু আমাৰ খানা চাই থাক নহ'লে। তো গাইছ আমাৰ ইয়াৰ পাৰ্টি এয়া আমাৰ ইয়াৰ বাকীছে চাওঁ আমাৰ দেখা কম। আমাৰ লগত এয়াই আৰু পাকা তুমি। বাকী আমাৰ এয়া ভাতৰ যোগাৰ চলি আছে বাৰু। আৰু আমাৰ লগৰ আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই, আহিবহে এতিয়া। আহিলে বাৰু মই দেখাই দিম বাৰু। বাকী হ'ব, তুমি এইকণ বাকীকণ নাই থোৱা সেইখন। তো গাইছ আমাৰ এয়া খানা মাংস এয়া পুৰিব লৈছোঁ। ভাত বনাই হ'ল বাৰু, এতিয়া মাংসটো অলপ বোলো পুৰি খাওঁ বোলো, তাকে বোলো আমি ইয়াক হেৰি কৰি আছোঁ। ইডাল কি হ'ল, এইডাল ইমানকৈ দিলোঁ নেকি? হ'ব নাই? তো গাইছ এয়া হৈ গ'ল ৰেডি। তো আমি পুৰিম আৰু এতিয়া। গাইছ আমাৰ ইয়াৰ মাংস পুৰি আছোঁ। আমাৰ ইয়াৰ কোৱাইদেউ মোক কেমেৰাটো কেলা কিবা মাংস পুৰি আছে, মাংস চলি আছে। ভাতটো বনালো বাৰু, ভাতটো বনোৱা হ'ল। কি মাংস মানুহ এতিয়া কি কৰে তো গাইছ আমাৰ
এয়া পোৱা মাংস ৰেডি হৈ গ'ল খাবলৈ। আমাৰ এয়া বহিছে চা, এয়া আমাৰ বাকিছে গাইছ, এয়া বাকিছে তো আমি এতিয়া এইটো খাই লওঁ। বাকী আৰু এই মাংস বনাব কেৰাহী পতা হ'ল, নিজকো উঠাই লওক। বাকী আৰু আমি এতিয়া খাব লৈছোঁ, খাই লগ পাই আছোঁ চাই থাকক। তো গাইছ এয়া মাংস বনাব লৈছোঁ আৰু পিঁয়াজ দিছোঁ আৰু এতিয়া দুটা নাই, এতিয়া পানী আনিবলৈ গ'ল, এতিয়া অকলে বনাবলগীয়া হৈছে। এতিয়া বনাই আছোঁ আৰু বনাই আছোঁ। চাই থাকক নহ'লে এয়া বনাইছোঁ মাংস। কি কৰে বনাই আছো আৰু গাইছ বনাই আছো মাংস। এতিয়া আহি পোৱাহি নাই আৰু গতিকে লাগি থাকিবলৈ হৈছে। এয়া মাংস বনাই আছো আৰু চাই লওক নহ'লে তো গাইছ মাংস বনোৱা হৈ আছে, হৈছেগৈ আৰু অলপ বনাবলৈ আছে। বাকী এইকেইটা অহাই নাই, পানী দিবলগীয়া হৈছে। এতিয়া পানী দিবলৈ এতিয়া মানুহে আহি পোৱা নাই, এতিয়া আৰু বনাই আছোঁ। এতিয়া এয়া আৰু অকলে মই বনাই দিয়া অৱস্থা। মাংস এয়া পানী দিবলগীয়া হৈ আছে, পানী দিবলৈ এতিয়া মানে মানুহে আহি পোৱাহি নাই, বনাই আছোঁ আৰু আমাৰ এতিয়া খানা হ'বলৈ হৈছে, ভাতটো হৈ গ'ল অলৰেডি। এতিয়া আমাৰ এইটো হৈ আছে মাংসটো। এই আমাৰ ব্লগ বনাব লাগে বুলি সি ঘূৰি ফুৰিছে। এইটো আছে আমাৰ ছোৱালীৰ লগত কথা পাতি আছে, মাধৱ। এতিয়া আমাৰ হৈ আছে আৰু এতিয়া আমি ভাত বনাইছোঁ। ভাতটো কি হৈছে নাজানো আৰু, কিন্তু ধুনীয়া হৈছে বাৰু ভাতটো। এই আমাৰ ব্লগাৰে বনাইছে ভাত, এয়া বনাই আছে মাংস বনাই আছে। মাংসটো বনাই পুৰা একদম বিন্দাছ ধুনীয়াকৈ খাম। মাধু একদম বিন্দাছ। তো গাইছ আমাৰ এতিয়া উৎপাত কৰিলৈ এতিয়া ভাত পানী খোৱা ৰেডি হৈ গ'ল। আমাৰ সেই ছাগলী কোৱাইদেউ খাইছে এয়া দুটা ভৰি বিষত ভৰি নিদিলৈ।
এওঁ এই খাইছেহি মই খাওঁ আৰু বাকী এই ভাত খাই আহি দেখাই আছোঁ কি কৰোঁ ৰ'ব। তো গাইছ আমি এতিয়া খানা হৈ গ'ল খাই মেলি বাকী এতিয়া যাব ওলাইছোঁ আৰু আমাৰ লগৰ এটা গ'লগৈ সেই তাৰ কিবা সিহঁতৰ কাম আছে গ'লা হ'লগৈ তাকে আমি যাওঁগৈ আৰু বস্তু মানে সামৰিলোঁ। বাকী আমাৰ এই এওঁৰা ভাগৰ আজি খানাটো হ'লগৈ আৰু চিঞৰ বাখৰ কৰোঁতে বাকী আমাৰ এয়া আমাৰ কোৱাইদেৱে বেক চাইকেলৰ একদম মানে সাজু ঘৰ যাবলৈ। মই এতিয়া বুঢ়া হ'ল 1 বছৰ মোতকৈ ডাঙৰ বাৰু ই এতিয়া বুঢ়া হ'লগৈ বুলি হ'ব এতিয়া বাকী কোৱা কিবা এটা মোৰ মানে আজি বহুত ভাল লাগিলে বহুত দিনৰ মূৰত বাৰ্থডেটো এনেকৈ যে পাৰ্টি কৰিম বুলি ভবা নাছিলোঁ। ভবা নাছিলে এবছৰ আগৰ পৰা কৈ আছে ই ভবা নাছিলে ইয়াৰ আগৰ বছৰ কিন্তু যি পাৰিছোঁ সৰু সুৰাকৈ অলপ ফুৰি দিছোঁ হয় হয় বাকী এতিয়া যামগৈ আৰু তই চাই থাক মানে ঘৰতে মানে ভিডিঅ'টো এণ্ডে কৰিম আৰু ভিডিঅ'টোৱে সামৰণি কৰিবলৈ হ'ল বাৰু এতিয়া বৰ্তমান কি চাৰক আৰু গাইছ এয়াই আমাৰ একদম মানে গোটেই লণ্ড বন্ধ কৰি শেষ আৰু যাবলৈ ভিতৰলৈ কি এখন এতিয়া আৰু সন্ধিয়া হ'ব হ'ল আৰু সন্ধিয়া মানে আৰু কি আমি যাব ওলাইছোঁ ব'লক নহ'লে তেনেহ'লে ব'ল লৈছোঁ মই এইটো ল কিবা আহিলি নি কটাই চটাই চব ভালি না ধৰ ব'ল গাইছ আমি এতিয়া যাব ওলালোঁ আৰু এইখন জেগা মানে আমাৰ বহুত মানে হেৰি কি বুলি ক'ম আৰু বহুত মানে মিছ কৰিম এতিয়া জেগাখনক যিহেতু আমি খানা চানা বুলি আমি ইয়ালৈকে আহোঁ তাতে খাবলৈ পাৰ্টি কৰিবলৈ ভাল লাগে বহুত ভাল লাগে কেনেকৈ নহয় আৰু কি গৈ আছোঁ এতিয়া আমি ঘৰলৈ অৱস্থা নাইকিয়া তোমাৰ ইয়াক আমি প্লেনিং এটা কৰিছিলোঁ কিন্তু মানুহকেইটা অভাৱ হ'ল কিন্তু মানুহ মাতিছিলোঁ মানে 10টামান কিন্তু গোটেই মানুহগাল মানে ভাগে গ'ল আমাৰ 2টামানটো মাজুলীলৈ গ'লগৈ আৰু তেনেকৈ আমাৰ মানে চবৰে ইমান মানে হেৰি খানা চানা খোৱা নহয় যে তেনেকৈ মতাও নাছিলোঁ বাৰু 10-15টা হৈছিলেগৈ মতাটোতে কিন্তু এনেকুৱা আৰু মানুহে কমিল একো নাই বাৰু ভালেই হ'ল গৈ আছোঁ আমি এতিয়া ঘৰলৈ